welcome back to my channel Learn English Easy. গতিকে ফ্ৰেন্ডছ আজি আমাৰ টপিকটো হৈছে গুড মৰ্নিং উইশেছ আপোনালোকে এবাৰ ভাবিছেনে আপোনালোকে সদায় এটা মেছেজ গুড মৰ্নিং বা শৰ্ট ফৰ্মত জিএম বুলি যিটো মেছেজ দিয়ে তাক লৈ কোনোবাই বিৰক্তি অনুভৱ কৰিব পাৰে নহয়নে বাৰু কথাটো সঁচা গতিকে আপোনালোকে ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব গুড মৰ্নিং মেছেজ কেনেকৈ ধুনীয়াকৈ দিব পাৰি গুড মৰ্নিং নোপোৱাকৈ আমি কেনেকৈ আমি মেছেজ দিব পাৰোঁ আৰু আপোনালোকে এইকেইটা মেছেজ সিলেক্টেড হয় গতিকে আপোনালোকে শেষলৈকে চাব আৰু লগতে এই ভিডিঅ'টো তেনেকুৱা ফ্ৰেণ্ডছক ফৰৱাৰ্ড কৰিবলৈ নাপাহৰিব যিসকলে এলাহত অকল জাষ্ট গুড মৰ্নিং দিয়ে থৈ দিয়ে গতিকে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে কাৰণ এই ভিডিঅ'ৰ কমেণ্টছবিলাকৰ জৰিয়তে মই মোৰ নিজৰ ভিডিঅ'ৰ কোৱালিটি আৰু লগতে আপোনালোকেনো কেনেকুৱা ভিডিঅ' বিচাৰে তাৰ বিষয়ে মই জানিবলৈ অৱগত হওঁ গতিকে ফ্ৰেণ্ডছ উইদাউট ৱেষ্টিং এনি টাইম লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ফ্ৰেণ্ডছ আজিৰ প্ৰথম মেছেজটো হৈছে মে দিছ মৰ্নিং অফাৰ ইউ নিউ হোপ ফৰ লাইফ মে ইউ বি হেপ্পী এণ্ড এনজয় এভৰি মমেণ্ট অফ ইট গুড মৰ্নিং আপোনালোকে এই গুড মৰ্নিংটো লাষ্টত এড কৰিবও পাৰে বা নকৰিলেও ইয়াৰ মিনিংটো ধুনীয়াকৈ ওলাই যায় গতিকে ইয়াক আমি অসমীয়াত জানিবলৈ চেষ্টা কৰোঁচোন আহক এই নতুন প্ৰভাতে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক আশাৰ বতৰা তুমি সুখী হোৱা আৰু জীৱনৰ প্ৰত্যেকটো ক্ষণত সুখী থাকা এতিয়া আহিছোঁ আন এটা ধুনীয়া মেছেজলৈ এভৰি মৰ্নিং ইজ এ নিউ ব্লেছিং A second chance that life gives you because you are so worth it. Have a great day ahead. গতিকে ফ্ৰেণ্ডছ এই মেছেজটো আপোনালোকে যদি কোনোবা কাৰোবাৰ লাইফত যদি ষ্ট্ৰেছ হৈ আছে বা কোনোবা যদি দুখত আছে তেতিয়া আপোনালোকে এই মেছেজটো ধুনীয়াকৈ লিখি তেখেতক ফৰৱাৰ্ড কৰিব পাৰে ইয়াৰ অসমীয়া মিনিংটো হ'ব প্ৰত্যেক পুৱাই হৈছে এটা আশীৰ্বাদ জীৱনে উপহাৰ দিয়া দ্বিতীয় সুযোগ কাৰণ তুমি তাৰ যোগ্য হোৱা দিনটো সুখৰ হওক সুপ্ৰভাত এতিয়া আহিছোঁ আন এটা ধুনীয়া গুড মৰ্নিং উইশেছলৈ গুড মৰ্নিং ডিয়াৰ মে এভৰিথিং ইউ ড্ৰিমড এবাউট লাষ্ট নাইট কামছ ট্ৰু সুপ্ৰভাত প্ৰিয়া যোৱা ৰাতি তুমি সপোনত দেখা সপোনবোৰ যেন দিঠক হয় আন এটা বাৰ্থডে উইচ হৈছে চেণ্ডিং ইউ গুড ভাইবছ to start your morning with positive energy. দিনটো যোগাত্মক উদ্যমেৰে আগবাঢ়িবলৈ তোমালৈ পঠালোঁ শুভ বাৰ্তা এতিয়া আহিছোঁ আন এটা গুড মৰ্নিং উইচ লাইফ নেভাৰ গিভছ ইউ এ ছেকেণ্ড চান্স চ' এনজয় এভৰি বিট অফ ইট হোৱাই নট ষ্টাৰ্ট উইথ দিছ বিউটিফুল মৰ্নিং জীৱনে কেতিয়াও কাকো দ্বিতীয় সুযোগ নিদিয়ে গতিকে জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত উপভোগ কৰা তুমি আজিৰ সুন্দৰ প্ৰভাতৰ সৈতে কিয়নো নতুনকৈ আৰম্ভ নকৰা ইমান ধুনীয়া এটা মেছেজ নহয়নে বাৰু এইটো এতিয়া আহিছোঁ আন এটা মেছেজলৈ লাইফ ইজ ফুল অফ আনচাৰ্টেনিটিজ বাট দেয়াৰ উইল অলৱেজ বি এ ছানৰাইজ আফটাৰ এভৰি ছানছেট ভেৰি মিনিংফুল দিছ ইজ ৰিয়েলি ভেৰি মিনিংফুল গতিকে ইয়াৰ অসমীয়াত আমি ক'বলৈ যদি যাওঁ তেতিয়াহ'লে এইটো এনেধৰণৰ হ'ব জীৱন অনিশ্চয়তাৰে ভৰা কিন্তু প্ৰত্যেক সূৰ্যাস্তৰ পিছতেই সূৰ্যোদয় হোৱাটো নিশ্চিত সুপ্ৰভাত চ' লেটছ লুক another message God has granted you yet another day to make your dreams come true Accept it with all your heart. Let's give your life a new start. ভগৱানে তোমাক আৰু এটা নতুন দিন উপহাৰ তোমাৰ সম্পূৰ্ণ কৰিবলৈ দিছে তুমি মনে প্ৰাণে ইয়াক আঁকোৱালি লোৱা তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰোঁ আহা চ' let us now proceed to another message If you want to gain health and beauty, you should wake up early. Get up with a smile. যদিহে তুমি স্বাস্থ্য আৰু সৌন্দৰ্য লাভ কৰিব বিচাৰা
তেন্তে তুমি সোনকালে উঠা, এমুকুৰা হাঁহি লৈ উঠা। গতিকে এইটো আপোনালোকে এলেহুৱা কোনোবা ফ্ৰেণ্ডছ থাকিলে আপোনালোকে দিবলৈ নাপাহৰিব। নেক্সট, ৱেক আপ এণ্ড মেক ইয়ৰ চেল্ফ এ পাৰ্ট অফ দিছ বিউটিফুল মৰ্ণিং। A beautiful world is waiting outside your door. Have an enjoyable time. শুই উঠা আৰু নিজকে এই সুন্দৰ পুৱাৰ অংশ কৰি লোৱা। এখন ধুনীয়া পৃথিৱী তোমাৰ দুৱাৰদলিত ৰৈ আছেহি। সুন্দৰ মুহূৰ্তবোৰ উপভোগ কৰা। এইটো এটা বৰ ধুনীয়া মেছেজ, নহয়নে বাৰু? এতিয়া আহিছোঁ আমি শেষৰটো মেছেজলৈ। Wake up like a superstar you are, and let the world know you are not going to stop until you get what you deserve. Good morning, my dear. এগৰাকী তাৰকাৰ দৰে শুই উঠা আৰু পৃথিৱীক জনাই দিয়া যে তুমি ক্লান্ত নোহোৱা যেতিয়ালৈকে তুমি যোগ্যখিনি নোপোৱা। সুপ্ৰভাত প্ৰিয়া। ফ্ৰেণ্ডছ, আপুনি যদি এই ভিডিঅ'টো চাই থাকোঁতে যদি মৰ্ণিং হৈছে বা ৰাতিপুৱা হৈছে, তেতিয়া আপোনালৈও জনালোঁ এটা সুন্দৰ দিনৰ আৰম্ভণিৰ শুভেচ্ছা। হেভ এ নাইচ ডে। গতিকে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেইতে শেষ কৰিছোঁ। আৰু লগতে ফ্ৰেণ্ডছ, আপোনালোকক আৰু এটা কথা জনাওঁ যে আপোনালোকে যদি আপোনালোকৰ আপোনজনক, কোনোবা বা ভণ্টি বা কোনোবা দাদা বা আপোনালোকৰ ৰিলেটিভছ, মা দেউতা, তেখেতসকলক যদি কিবা বাৰ্থডে উইচ বা তেনেধৰণে কিবা যদি আপুনি উইচ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ এই উইচটো আমি আমাৰ ভিডিঅ'ৰ শেষত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া ফোন নম্বৰত কণ্টেক্ট কৰিব। কিন্তু ফ্ৰেণ্ডছ, আপোনালোকক মই অনুৰোধ কৰিছোঁ, জাষ্ট আপোনালোকে হোৱাটছএপ কৰিব। ফোনটো আমি ৰিচিভ কৰিবলৈ নোৱাৰিবও পাৰোঁ, বাট আমি ট্ৰাই কৰিম। আৰু আপোনালোকৰ যি উইচ আছে, আপোনালোকৰ আপোনজনলৈ পঠোৱা উইচ, আপোনালোকে ফটোও দিব পাৰে। লগতে আপোনালোকে যদি বিচাৰে ভইচ মেছেজ বা যি মেছেজ আপোনালোকে দিব বিচাৰে, বাৰ্থডে উইচে হওক, এনিভাৰ্চাৰী উইচে হওক, সেইটো আপুনি আমাৰ চেনেল লাৰ্ণ ইংলিছ এডিট আমি পাব্লিছ কৰিম। আৰু আপোনালোকে তাৰ জৰিয়তে আপোনালোকৰ আপোনজনক এটা ছাৰপ্ৰাইজ দিব পাৰিব ইউটিউবৰ জৰিয়তে। এইটো এটা ধুনীয়া এটা প্লেটফৰ্ম। গতিকে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত আপোনালোকে কণ্টেক্ট কৰিবলৈ নাপাহৰিব। আৰু এইটো ফ্ৰী অফ কষ্ট, জাষ্ট আপোনালোকৰ ভালৰ কাৰণে, আমাৰ সকলোৰে যাতে জীৱনবোৰ যাতে অলপ আনন্দময় হয়, অলপ যাতে আমি নিজৰ জীৱনবিলাক অলপ ভাল হয়, তাৰ বাবে আমি এইটো পদক্ষেপ লৈছোঁ আমাৰ লাৰ্ণ ইংলিছ ইজিৰ ফালৰ পৰা। আৰু লগতে ফ্ৰেণ্ডছ, আপোনালোকে এইটো চেনেলত শিকিবলৈ পাব নতুন নতুন ইংলিছ বিষয়ৰ লগত ৰিলেটেড কিছুমান ধুনীয়া ধুনীয়া টপিক। আৰু লগতে কম্পিটিটিভ এক্সামৰ কাৰণেও আমি প্ৰস্তুত কৰিবলৈ ট্ৰাই কৰি আছোঁ ইংৰাজী বিষয়ৰ ওপৰত। গতিকে আপোনালোকে আমাৰ চেনেলটোক ছাপোৰ্ট কৰিবলৈ নাপাহৰিব। আৰু গতিকে ইমানকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। টেক কেয়াৰ, বাই বাই।